एवरीवन स्वागत करते हैं आप लोग अपना चैनल मुकुल चौधरी এখন নতুন ধাৰাবাহিক আহি আছে ৰাজনন্দিনী আজিৰ পৰা সম্প্ৰচাৰ হ'ব সন্ধিয়া ৰেঙনি টিভিত 9 বজাৰ পৰা আমাৰ বুলিন্দা আছে চাবলৈ নাপাহৰিব সন্ধিয়া 9 বজাত ৰেঙনি চেনেলত ৰাজনন্দিনী আৰু পুনৰ সম্প্ৰচাৰ নেক্সট দিনা সন্ধিয়া 5:30 মানে আমাৰ কিৰণ ছাৰ আছে ছাৰে গোটেই চেনেলৰ বস হয় কেপ্টেইন অফ দ্য চিপ আপোনালোকে চাব এতিয়া শ্বুটিঙত গৈ আছোঁ আমি কেনেকুৱা হয় আপুনি দেখুৱাই আছোঁ মেইন মানুহজন এইজন বিনা অবিহনে নচলে ফাইনেলি আজি চিনটো মোৰ শ্বুট কমপ্লিট হৈ গ'ল দাদা আছে দাদাও শ্বুট কমপ্লিট হৈ গ'ল দাদা গতিকে আপোনালোকে আজিৰ পৰা চাব দেই সন্ধিয়া 9 বজাত ৰাজনন্দিনী আৰু আজিৰ পৰা শনিবাৰলৈকে সন্ধিয়া 9 বজাত দিব পুনৰ সম্প্ৰচাৰ নেক্সট ডে 5:30 বজাত দিব আপোনালোকে চাই খুব ভাল পাব যিহেতু স্পৰ্টছ ৰিলেটেড স্পৰ্টছক লৈ তেনেকৈ চিৰিয়েল আজিলৈকে হোৱা নাই দিছ ইজ ফাৰ্ষ্ট এভাৰ চিৰিয়েল আই থিংক গতিকে আপোনালোকে চাই ভাল পাব অলপ অগতানুগতিক কাহিনী জেনেৰেলি যিখিনি পাৰিবাৰিক সমস্যা লৈ পেলাই চিৰিয়েল থাকে তেনেকুৱাও কিছুমান পাব কিন্তু অগতানুগতিক এটা কাহিনীৰ মাজত পাব আপোনালোকে এনজয় কৰিব পাৰে থেংক ইউ চাই থাকিব ৰাজনন্দিনী আৰু কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাব আজি ভিডিঅ' ইমান সামৰণি কৰিছোঁ বাই